গুড মৰ্নিং নমস্কাৰ বন্ধুসকল মৰিয়া আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে কালি মানে মই গুৱাহাটীত গৈছিলোঁ এটা বস্তু কিনিবলৈ তো কি বস্তু কিনি লৈ আহিলোঁ মানে আপোনালোকক দেখাম আগত ব্ৰাছ কৰি আহোঁ তাৰপিছত মানে দেখাই আছোঁ আৰু যদি আপোনালোকৰ মানে বিশ্বাস নহ'ব তো অলপ ভিডিঅ'টো দেখাইছোঁ মানে ক'ত গৈছিলোঁ তো বন্ধুসকল মানে ফাইনেলি আহি গ'লোঁ এইটো দোকানৰ পৰা মানে হেৰিটো ল'ম তো বলক তো আহি গ'লোঁ মানে শ্ব'ৰুমটোৰ মানে দোকানটোৰ ভিতৰত তো বস্তুটো মানে এতিয়া দেখাব আমাক তাৰপিছত মানে এইটোৰ দাম মাৰিম তাৰপিছত ল'ম বস্তুটো আজি মানে 80% মানুহে চিনি নাপায় এই বস্তুটো কি আমিও চিনি নাপাওঁ দিয়ক মানে নাম শুনা পাইছোঁ গেম্বল কিন্তু চকুৰে দেখা নাই আজি আৰু ফাইনেলি কিনিব আহিছোঁ তো মজা লাগিব চাওক তো বন্ধুসকল মানে দেখা পাইছে এইটো গেম্বল হয় এইটো ফাইনেলি কিনি লৈ আহিলোঁ আজি ভিডিঅ'ৰ কাৰণে তো কেনেকৈ মোবাইলত মানে কানেক্ট কৰে দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক মানে বেলেগ চিষ্টেম আৰু ব্লুটুথ কানেক্ট কৰিব লাগিব এইটো এটা এপছ ইনষ্টল কৰিব লাগিব তো চাই থাকক জেগাটো চাফা কৰি লওঁ অলপ ঝাৰু দি লওঁ জেগাটো চাফা হওক তেতিয়া মানে বহি ল'লোঁ মানে ভালকৈ দেখাম মানে এইটো নতুন বস্তু আৰু আপোনালোকে হয়তো ময়ো দেখা নাই কোনো দিন 80% মানুহে চিনিয়ে নাপায় এইটো তো আজি আনবক্সিং এই ক'ত গেলিয়ে তই এত থাক ৱাও এইটো চাওক মানে ভিতৰত আৰু এটা মোনা আছে আৰু এইটোৰ মডেল নাম্বাৰটো হয় স্মুথ এক্স কম্বো ষ্টেনেল তো চাই থাকক ৱাও ধুনীয়া এখন মোনা দিছে একদম বাহ এইটো চেন চিষ্টেম চাওক না ৱাও এইটো মানে দোকানত মই খুলি দেখাই যায় কাৰণে পেকেটটো ঠিক নাই তো এইটো গেম্বেল তো কেনেকৈ খোলে আগত এনেকৈ মানে ঘূৰাই দিব লাগিব মালটো খুলিবই পৰা নাই দিয়ক নতুন না দেখাই নাই কোনো দিন আৰু তো এনেকৈ অলপ ঘূৰাই দি মানে মোচাটো এনেকুৱা কৰি ঘূৰাব লাগিব তো এইয়া চাওক মানে খুলি গ'ল আৰু এইটো এনেকৈ ওলাব পাৰি এইটো মানে এনেকৈ ওলাই দিব পাৰি আৰু এইটো ইয়াতে আছে মানে এইটো মানে ৰোটেট হয় আৰু এইয়া ওপৰত চাওক এইটো মানে এনেকৈ মানে হয় তো এইটো গেম্বেল আৰু এইফালে চাওক মানে হেৰি আছে চিষ্টেম আছে এইটো বা কি কৰে এইটো হয়তো এনেকৈ ঘূৰিব বস্তুটো মানে এই মালটো মানে এনেকৈ ঘূৰাব পাৰিব আৰু এইটো ৰেকৰ্ড মোড এইটো টিপা মাৰিলে মানে ৰেকৰ্ড হ'ব আৰু এইটো মোড আছে কিবা ৰ'ব আৰু ইফালে এটা চাওক ইফালে আছে এইটো ডাব্লিউ আছে তাৰ টি আছে এইটো জুমিঙৰ কাৰণে হয় মানে জুম হ'ব আৰু এইটো দি আপুনি মানে ইয়াৰ পৰা মানে কণ্ট্ৰল কৰিব পাৰিব এইটো ভিডিঅ' যদি ধৰক আপোনাৰ জুম লাগে তেতিয়াহ'লে মানে এইটো এনেকৈ ওপৰৰ ফালে টাইম দিব অলপ মানে জুম হৈ আহিব পিকচাৰটো আৰু তলৰ ফালে দিলে মানে জুম আউট হ'ব তো মোবাইলটো লগাই চাওক আৰু এইটো এটা বস্তু দিছে এইটো মানে ক'ত লগাই ইয়াত লগাব লাগিব ক'ত লগাব লাগিব এনেকৈ এইটো লগাই দিল এনেকৈ লগোৱাৰ পিছত মানে এনেকৈ থৈ দিব পাৰিব এনেকৈ থৈ মানে কেতিয়াবা যদি আপোনাৰ লাগে এনেকৈ থৈ মানে ভিডিঅ' কৰি থাকিব পাৰিব তো মানে ফাইনেলি ইয়াত লগাই দিলোঁ আৰু এতিয়া এইটো অন চুইচ এইটো গেম্বলটো অন কৰিব লাগিব এইটো চুইচ টিপা মাৰি দিলোঁ তো অন হৈ গ'ল আৰু চাওক মানে নিজে কাম কৰে ঘূৰি থাকি অন হোৱাৰ লগে লগে নিজে ঘূৰি থাকে তো এতিয়া মানে কানেক্ট কৰি লওঁ মোবাইলৰ লগত মালটো কানেক্ট কৰিব লাগিব আৰু এইফালে দেখা পাইছে ইয়াতে মানে এইটো বস্তুটো আছে কেমেৰাটো যে আছে দেখাইছে ইয়াতে ক্লিক কৰি দিয়ক আপুনি আৰু এই কানেক্টটো টিপা মাৰি দিয়ক তো এতিয়া চাওক কি ৰিজাল্ট আহে তো ফাইনেলি কানেক্ট হৈ গ'ল আৰু অট'মেটিক মানে কেমেৰাটো অন হৈ গ'ল তো এতিয়া আপোনালোকক দেখাইছোঁ বস্তুটো মানে অলপ বেলেগ টাইপৰ না অলপ সেই আৰু তো চিধা কৰি ল'লোঁ মালটো আৰু এনেকৈ অলপ ঘূৰাই দিলোঁ তো দেখা পাইছে এইটো ইফালে যে আছে এইটো দি টিপা মাৰিলে মানে ৰেকৰ্ড মোড হ'ব আৰু এইটো দিলে মোড আৰু এইটো এনেকৈ ঘূৰি থাকে এইটো চাওক এইয়া এনেকৈ অট'মেটিক ঘূৰি থাকিব এইয়া দেখা পাইছে আৰু আপ ডাউনো হ'ব তলফালে যাব ওপৰফালে যাব
এইয়া চাওক মানে আৰু তো ফাইনেলি কানেক্ট কৰা প্ৰচেছটো আপোনালোক দেখাই দিলোঁ কিন্তু এইটোৰ মানে ভিডিঅ' শ্বট বুজি পাইছে মানে মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে মানে এইটো মোৰ ভিডিঅ'টো চালে মানে এইটো কেনেকৈ কানেক্ট কৰে আপোনালোকে গম পাই যাব আৰু এইটো শ্বট মানে কেনেকুৱা হ'ব তো এইটো দেখাই দিছোঁ আৰু ইয়াত মানে বহুত কিবা কিবি বস্তু আছে দিয়ক এইটো কিবা কিবি কৰিব পাৰিব মাল্টিফাইল লৈ এইটো ধৰক সেই এপছটোত মানে দুনিয়াৰ অপশ্যন দি থকা আছে সেই অপশ্যনত আপুনি বহুত কিবা কিবি কৰিব পাৰিব এইটো দি ইয়াতে যদি যায় আপুনি এই দেখা পাইছে এইটো মানে এনেকৈ ঘূৰি আছে যে ভিডিঅ'টো তো এপ্লাই কৰি দিয়ক এইটো এতিয়া চাওক এটা শ্বট লৈ চাওক চাই থাকক মানে এনেকুৱা হ'ব শ্বটটো আৰু বস্তুটো আছে দিলোঁ ৱাও দেখা পাইছে মানে শ্বটটো অট'মেটিক হৈ গ'ল মানে মই মোবাইলটো একো কৰিব নালাগে এইটোৱে কাম কৰে গেম্বলটো কাম কৰে সেইকাৰণে গেম্বল আৰু তো বন্ধুসকল গেম্বল কেনেকৈ কানেক্ট কৰিব লাগিব সেইটো আপোনালোকক মই দেখাই দিলোঁ তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে টাটা বাই বাই